হেল্ল' বন্ধুসকল, কি খবৰ আপোনালোক? আশা কৰোঁ আপোনালোক সকলো ভালে আছে, ময়ো ভালে আছোঁ। এয়া আমি চাওক ক'ত গৈ আছোঁ। আমি গৈ আছোঁ অৰুণাচল ডাম্বুক। অৰুণাচল ডাম্বুক কোনে কোনে গৈছে জনাব। এই ঠাইডোখৰত এই পাহাৰকেইখন দেখিছে। পাহাৰকেইখনৰ কথা কি ক'ম, যেতিয়া আমি ফাৰ্ষ্ট টাইম গৈছোঁ পাহাৰকেইখন চাই মানে মনটো এনে অট'মেটিকলি ফ্ৰী হৈ গ'ল। মাইণ্ডত যিমান টেনশ্যন যিমান চিন্তাধাৰা আছিলে চব যেনেকুৱা লাগিছে যেনে গায়ব হৈ গ'ল। এই ঠাইডোখৰত যেতিয়া মানে আমি প্ৰথমবাৰ আহিছোঁ, মানে ইয়াৰ আগত আমি বেলেগ বেলেগ জেগাতো গৈছোঁ, কিন্তু এইডোখৰত আহি মানে এনেকুৱা এটা লাগিছে যেনে পৃথিৱীৰ এটা শান্তিৰ জেগা নেকি, এটা শান্তি, এটা চকুন, মানে দিলৰ এটা চকুন যে কোৱা শান্তি এটা পায়, সেই শান্তিটো পোৱা নিচিনা ইয়াত লাগে। বহুত মানুহ আহিছে, হাজাৰ হাজাৰ মানুহ আহিছে, গাড়ীও বহুত, মানুহ বহুত। আমি গৈ পাওঁতে বন্ধুসকল বহুত বেছি টাইম লাগিলে। এই শিলখিনি দেখি পাইছে, শিলখিনিত ইমান বেছি মানে পিছল, শিলৰ এইপাৰৰ পৰা সেইপাৰে যাম বুলি সাহস কৰিবই নোৱাৰিলোঁ, পিছল বুলি কাৰণে। আৰু এই পাহাৰকেইখন চাওকচোন, যি ডাঙৰ ডাঙৰ পাহাৰকেইখনৰ মানে ওপৰতো গাড়ী গৈ আছে, সৰু সৰু দেখায়, ইয়াৰ পৰা থিয় হ'লে মানে গাড়ীবিলাক সৰু সৰু দেখা যায়। আমি গৈছিলোঁ, আমাৰ ফেমিলি গৈছিলোঁ, লগতে আমাৰ লগত আৰু 3টা ফেমিলি গৈছিলে। সকলো মিলিজুলি ওলাই মেলি গ'লোঁ এপাক ঘূৰি আহোঁ বুলি, নতুন বছৰৰ দিনটো যিহেতু। ইয়াতে আমি ৰখিলোঁ, অকণমান চাহ তাহ খালোঁ, অলপ চিপছ টিপছ লোৱা হ'ল, ল'ৰা ছোৱালীৰ কাৰণে পানী বটল লোৱা হ'ল, চকলেট লোৱা হ'ল। তাতেই আহি মেলি ডাম্বুক আমি যেতিয়া পালোঁ, ডাম্বুক পোৱাৰ পিছত ইয়াতে এখন ৰেষ্টুৰেণ্টৰ নিচিনা আছে, ইয়াতে অকণমান ৰখিলোঁ, ৰখি মেলি ইয়াতে চাহ তাহ খাম ভাবিছিলোঁ, কিন্তু খোৱা নহ'ল, যিহেতু আমি অকণমান আগতে গৈ কিনে আমাৰ খানা যিখিনি আমি বনাই লৈ আহিছোঁ সেইখিনি খাবলৈ হ'ল। আৰু খাছ কৰি বন্ধুসকল এটা আপোনালোকক কৈ দিছোঁ, কমলা কিনিবলৈ হ'লে অৰুণাচলত কেতিয়াও নাভাবিব যে সস্তাত পাম বুলি। আমাৰ অসমতে আপুনি কমলাত সস্তা পাব, কিন্তু অৰুণাচলত কেতিয়াও আপুনি কমলাৰ দাম কমত নাপায়। অৰুণাচলত 13টা কমলাৰ দাম 200 টকা। মই ভাবিছিলোঁ অৰুণাচলৰ কমলা তাত গৈ কিনে সস্তাত পাম, কমত পাম, কিন্তু সেইটো একেবাৰে অসম্ভৱ কথা। বহুত জেগাত সুধিলোঁ অৰুণাচলৰ, মানে আমি একেবাৰে গেটৰ পৰা লৈ ভিতৰলৈকে সুধিলোঁ, একেই দামবিলাক ইমান বেছি দাম, কি ক'ম, ভাষা মানে বুজাব নোৱাৰি। আহি কিনে আমি আকৌ পাছত অসমতে কিনি খাব লগা হ'ল।